বন্ধুসকল, আপোনালোকে জানেনে মহাকাশলৈ প্ৰথমটো উপগ্ৰহ কোনে প্ৰেৰণ কৰিছিল আৰু সেই উপগ্ৰহটোৰ নাম কি? হেলিকপ্টাৰ বাৰু কোনখন দেশে আৱিষ্কাৰ কৰিছিল? আহক আজি আমি সেই দেশখনৰ বিষয়ে বহু নজনা কথা জানো। অসম টিভিলৈ আপোনাক স্বাগতম। আজি আমি ৰাছিয়া দেশখনৰ বিষয়ে বিভিন্ন কথা জানিম। পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত ৰাছিয়া দেশখন পূবে ইউৰোপৰ পৰা উত্তৰে এছিয়ালৈ বিস্তৃত। ৰাছিয়াৰ সীমাত বহুকেইখন দেশ আছে, যেনে নৰৱে, চীন, বেলাৰুছ, পোলেণ্ড, নৰ্থ কোৰিয়া, ইউক্ৰেইন আদি কৰি 14খন দেশ। ইয়াৰ সীমাত 12খন সাগৰেও আগুৰি আছে। ৰাছিয়া পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ। ইয়াৰ মুঠ মাটিকালি হ'ল 1,70,98,000 বৰ্গ কিলোমিটাৰ। ই ইমান ডাঙৰ যে এসময়ৰ প্লুটো গ্ৰহৰ ক্ষেত্ৰফলতকৈ ইয়াৰ ক্ষেত্ৰফল বেছি। মস্কো ৰাছিয়াৰ ৰাজধানী আৰু ই গোটেই ইউৰোপৰে আটাইতকৈ ডাঙৰ চহৰ। ইয়াৰ মুঠ জনসংখ্যা হ'ল 1,60,00,000। ৰাছিয়াৰ মস্কোত পৃথিৱীৰ 73 জন আৰবপতিয়ে বাস কৰে। ৰাছিয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰপতিজনৰ নাম হ'ল ভ্লাদিমিৰ পুটিন। তেওঁ এজন প্ৰভাৱশালী ব্যক্তিত্বৰ অধিকাৰী লোক। 1999 চনৰ পৰা 2008 চনলৈ তেওঁৰ প্ৰথম কাৰ্যকাল আছিলে। আনহাতে দ্বিতীয় কাৰ্যকাল হিচাপে 2012 চনৰ পৰা তেওঁ এতিয়ালৈকে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ৰাছিয়াৰ মুঠ জনসংখ্যা হ'ল 14,62,00,000। ই ইউৰোপৰ আটাইতকৈ জনবহুল দেশ আৰু গোটেই পৃথিৱীৰ 9 নং আটাইতকৈ বেছি জনসংখ্যা থকা দেশ। দেশখনৰ চৰকাৰী ভাষা হ'ল ৰাছিয়ান ভাষা। ৰাছিয়াৰ প্ৰায় 80% লোকেই ৰাছিয়ান ভাষাটো ব্যৱহাৰ কৰে। ৰাছিয়ান ভাষা পৃথিৱীৰ 8 নং আটাইতকৈ বেছি ব্যৱহাৰ হোৱা ভাষা। আনহাতে এই ভাষাটো ৰাষ্ট্ৰসংঘৰ এটা আধিকাৰিক ভাষাও। ৰাছিয়া মূলত এখন খ্ৰীষ্টিয়ান দেশ। ইয়াত 73% লোকেই খ্ৰীষ্টিয়ান ধৰ্মী। দ্বিতীয় আটাইতকৈ বেছি পালন কৰা ধৰ্মটো হ'ল ইছলাম। প্ৰায় 10% লোক ইছলাম ধৰ্মী। আনহাতে এই দেশখনত 15% লোকে কোনো ধৰ্মত বিশ্বাস নকৰে। শিক্ষা দীক্ষাত ৰাছিয়া বহু আগবঢ়া। ইয়াত 99% লোকেই শিক্ষিত। ইয়াত 600খনৰো অধিক বিশ্ববিদ্যালয় আছে য'ত বিনামূলীয়া শিক্ষা প্ৰদান কৰা হয়। ৰাছিয়াই পৃথিৱীক হাজাৰৰো বহু গুৰুত্বপূৰ্ণ আৱিষ্কাৰ দিছে, যেনে ট্ৰেন্সফৰ্মাৰ, টেপ ৰেকৰ্ডাৰ, হেলিকপ্টাৰ, ৰেডিয়েটৰ, টেলিগ্ৰাফ, পাউডাৰ গাখীৰ ইত্যাদি। ৰাছিয়ান ৰসায়নবিদ দিমিত্ৰী মেণ্ডেলিভে পোনপ্ৰথমে পিৰিয়ডিক টেবল অৰ্থাৎ পৰ্যায়বৃত্ত তালিকাখন সাজিছিল। 1957 চনত ৰাছিয়াই পৃথিৱীৰ প্ৰথম উপগ্ৰহ স্পুটনিক মহাকাশলৈ উৎক্ষেপণ কৰিছিল। ৰাছিয়া ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ এখন স্থায়ী সদস্যও। ইয়াৰ উপৰিও ই বিভিন্ন সংগঠন যেনে G20, SCO, কাউন্সিল অফ ইউৰোপ, APAC, WRO, CIS আদিৰ সদস্য। সুৰক্ষাৰ নামত ই পৃথিৱীৰ 4ৰ্থ আটাইতকৈ বেছি পইচা খৰচ কৰে। 2019 চনত ইয়াৰ মুঠ বাজেট আছিলে $65 বিলিয়ন। আমেৰিকাৰ দৰেই ৰাছিয়াৰ স্থলসেনা আটাইতকৈ শক্তিশালী, দ্বিতীয় শক্তিশালী বায়ুসেনা আৰু তৃতীয় শক্তিশালী জলসেনা। পৰমাণু শক্তিত ৰাছিয়া পৃথিৱীৰ আটাইতকৈ শক্তিশালী দেশ। ইয়াত 8,400 পৰমাণু অস্ত্ৰ আছে, যি যিকোনো দেশতকৈ বহুত বেছি। ৰাছিয়াৰ জাহ হাইড্ৰজেন বোমা পৃথিৱীৰ আটাইতকৈ শক্তিশালী বোমা। ই হিৰোশ্বিমা আৰু নাগাচাকিত ব্যৱহাৰ হোৱা বোমাতকৈ প্ৰায় 1400 গুণে বেছি শক্তিশালী। কোৱা হয় যে ৰাছিয়াৰ কোটিপতি লোকসকলে ট্ৰেফিক জামৰ পৰা বাচিবলৈ মিছা এম্বুলেন্সৰ ব্যৱহাৰ কৰে। মহাকাশলৈ প্ৰথম উপগ্ৰহ পঠোৱা দেশখনেই হ'ল ৰাছিয়া। কিন্তু এতিয়া আচৰিত কথা যে ৰাছিয়াৰ কিছু সংখ্যক লোকে এতিয়াও বিশ্বাস কৰে যে সূৰ্যই পৃথিৱীৰ চাৰিওফালে ঘূৰে। ৰাছিয়াৰ নাগৰিক ইউৰি গাগৰিন প্ৰথম মানৱ যি মহাকাশ ভ্ৰমণ কৰিছিল। তেওঁ 12 এপ্ৰিল 1961 চনত মহাকাশ ভ্ৰমণ কৰিবলৈ গৈছিলে। ৰাছিয়াত আজিও কিছুমান এনেকুৱা চহৰ আছে যাৰ বিষয়ে পৃথিৱী অজ্ঞাত। অতি কমেও ইয়াত 15খন এনে চহৰ আছে যাৰ বিষয়ে কোনেও নাজানে। ৰাছিয়াত প্ৰতি বছৰে প্ৰায় 5 লাখ লোক কেৱল মদ সেৱন কৰাৰ ফলত মৃত্যু ঘটে। ৰাছিয়াৰ ভূমিভাগৰ প্ৰায় 77% চাইবেৰিয়া। পৃথিৱীৰ 20% হাবি ইয়াতেই পোৱা যায়। ইয়াত উষ্ণতা সদায় মাইনাছতে থাকে। ৰাছিয়াৰ বৈকাল হ্ৰদ পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ আৰু আটাইতকৈ বেছি মিঠা পানী ইয়াতে পোৱা যায়। লগতে পৃথিৱীৰ 20% তাজা বা বিশুদ্ধ পানীও ইয়াতেই পোৱা যায়। ৰাছিয়াত দুবাৰ নৱবৰ্ষ পালন কৰা হয়, এবাৰ 1 জানুৱাৰী আৰু এবাৰ 14 জানুৱাৰী।
আমি যেনেকৈ ঘৰৰ কাম-কাজ কৰিবলৈ মানুহক লগাওঁ পইচা দি, ৰাছিয়াত তেনেকুৱা ব্যৱস্থা নাই। তাত ঘৰৰ সকলো কাম-কাজ ঘৰৰ মানুহে নিজেই কৰে, বিশেষকৈ মহিলাবোৰে। পৃথিৱীৰ বহু দেশতে বৰ্তমান মেট্ৰ' ট্ৰেইন ব্যৱস্থা আছে, কিন্তু ইয়াৰে ৰাছিয়ান মেট্ৰ' আটাইতকৈ আকৰ্ষণীয়। 1908 চনত ৰাছিয়াৰ অলিম্পিক দলটো 12 দিন পলমকৈ লণ্ডনত উপস্থিত হৈছিলগৈ, কিয়নো তেওঁলোকে তেতিয়াও জুলিয়ান কেলেণ্ডাৰ ব্যৱহাৰ কৰি আছিলে। 1600 চনত ৰাছিয়াত হোৱা এক জ্বালামুখী বিস্ফোৰণৰ ফলত প্ৰায় 20 লাখ লোকৰ মৃত্যু হৈছিলে। ৰাছিয়াৰ ষ্টেট লাইব্ৰেৰী গোটেই ইউৰোপৰ ভিতৰতে আটাইতকৈ ডাঙৰ লাইব্ৰেৰী। ই আমেৰিকাৰ কংগ্ৰেছ লাইব্ৰেৰীৰ পিছত পৃথিৱীৰ আটাইতকৈ ডাঙৰ লাইব্ৰেৰী। ৰাছিয়াৰ পুৰুষৰ গড় আয়ুকাল হ'ল 63 বছৰ, আনহাতে মহিলাৰ হ'ল 75 বছৰ। ইয়াত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা বহুত বেছি, আৰু এই দেশখনেই প্ৰথম দেশ যিখনে পুৰুষ আৰু মহিলাৰ সমান অধিকাৰৰ আইন বলৱৎ কৰিছিল 1918 চনত। ৰাছিয়াৰ কফি হাউচত আপুনি যি খাই বিনা পইচাতে খাব পাৰে, তাত এটকাও দিব নালাগে, কিন্তু তাত কটোৱা সময়ৰ বাবেহে পইচা দিব লাগে। ভলগা ইউৰোপৰ আটাইতকৈ দীঘল নদী। এই নদীটো 3690 কিলোমিটাৰ দীঘল, আৰু ইয়াত 200ৰো অধিক উপনদী আছে। ই ৰাছিয়াৰ ৰাষ্ট্ৰীয় নদী। ৰাছিয়াত জুন মাহৰ অন্তিম দিনকেইটাত হোৱাইট নাইট ঘটনাটো ঘটে, যি ঘটনাটোত ৰাতিবোৰ দিনতকৈ বেছি উজ্জ্বল দেখা যায়, যেন সূৰ্য অস্তই হোৱা নাই। ৰাছিয়াৰ হাৰ্মিটেজ সংগ্ৰহালয় বা মিউজিয়াম পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিউজিয়াম। ইয়াত পাষাণ যুগৰ পৰা বৰ্তমান যুগলৈ 30 লাখৰো অধিক কলাকৃতিবোৰ আছে। ইয়াৰ এটি বিশেষত্ব হ'ল এই যে ইয়াত 70টা মেকুৰী পহৰাদাৰ হিচাপে ৰখা হৈছে, কিয়নো তাত এন্দুৰ আৰু নিগনিৰ সংখ্যা বহুত বাঢ়ি গৈছিলে। ৰাছিয়াত আলহীক সাদৰ কৰাটোৱে এটা পৰম্পৰা। আলহী আহিলে একাপ চাহ বা একাপ কফি বিস্কুটৰ লগত দিয়াটো ইয়াত নিয়ম। এনে নকৰাটো তাত অসন্মান কৰা বুজায়। ছৌদি আৰবৰ পিছত ৰাছিয়া পৃথিৱীৰ আটাইতকৈ বেছি তেলৰ উৎপাদক। গড়ে প্ৰতিদিনে ই 99 লাখ বেৰল কেঁচা তেল উৎপাদন কৰে। ৰাছিয়াত আটাইতকৈ বেছি ইউৰেনিয়াম উৎপাদন হয়। ৰাছিয়াত 27 জন নোবেল বঁটা বিজেতা আছে, যেনে বুনিন, পাষ্টাৰনাক, কপিটছা, লেণ্ডাও আদি। ৰাছিয়ানসকলে দুৱাৰ মুখত হাত মিলোৱা বা হেণ্ডশ্বেক কৰাটো অশুভ বুলি মানে। এনে কাম তাত কোনেও নকৰে। ৰাছিয়া এখন অতি ঠাণ্ডা দেশ, সেইবাবেই ৰাছিয়ানসকলে তেওঁলোকৰ ছুটী চহৰৰ বাহিৰৰ গৰমৰ ঘৰত কটায়, যাক ডাচ্চা বোলা হয়। ৰাছিয়াৰ উৰাল পাহাৰখনক এখন মূল্যৱান পাহাৰ হিচাপে গণ্য কৰা হয়, কিয়নো এই পাহাৰখনত আৰু ইয়াৰ তলিত 200ৰো অধিক খনিজ পদাৰ্থ পোৱা যায়, যাৰ ভিতৰত আছে ৰক ক্ৰিষ্টেল, মেলকাইট, বেৰল, জিক্ৰন, সোণ আদিয়েই প্ৰধান। পৃথিৱীৰ মুঠ হীৰাৰ 25% হীৰাই ৰাছিয়াতে পোৱা যায়। আজিলৈ ইমানেই বন্ধুসকল, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা জ্ঞানবৰ্ধক ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।